গুড মৰ্নিং আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা 10টা মান বাজে। আজি 10টাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। মই এতিয়া টুকটুকক গা ধুৱাই দিছোঁ। তাইক মাজে মাজে অকণমান এনেকৈ পানীত ৰাখি থওঁ। গৰমটো বেছি পৰিলে দিওঁ, নহ'লে নিদিওঁ। তাইক এনেকৈ পানীত খেলিবলৈ দিলে তাই বহুত ভাল পায়, উঠিবই নোখোজে পানীৰ পৰা, কান্দি থাকে। আৰু আজি ৰাতিপুৱা শুই উঠি গছত ফুলপাহ দেখি মনটো ভাল লাগি গ'ল। এবছৰমান হৈ গৈছে ঘৰৰ পৰা আনি ৰুইছিলোঁ, আজিহে প্ৰথম ফুলিলে। এতিয়া 12টা মান হৈ গৈছে। মই ইয়াত মাছখিনি অকণমান পানীত তিয়াই থৈছোঁ বৰফখিনি গলিবলৈ। আজিকালি পেকেটত পোৱা যায় যে কটা বচা মাছ, সেইখিনি মাছ। আৰু ইফালে চাওক আমাৰ টুকটুক শুই উঠি গৈছে। তাই যে টোপনিৰ পৰা উঠিলে অকণো নাকান্দে, এনেই গমেই নাপাওঁ তাই উঠি গৈছে বুলি। আহি আহি বাৰে বাৰে চাব লাগে, নহ'লে পৰি যাব পাৰে বিচনাৰ পৰা। আচ্ছা আচ্ছা টাটা। এতিয়া 12টা বাজি গৈছে। এইয়া মই ভাত বনাম। মা কি তুমি ইয়াত বহা, মই চব্জি আছে কেইটামান কাটি লওঁ। বহা, ব'লা পাকঘৰত যাওঁ ব'লা। এয়া মই চব্জিখিনি উলিয়াই লৈছোঁ। ইয়াত লাও আছে, লাও দি সৰু মাছখিনি বনাম, আৰু ঔটেঙা আছে, ঔটেঙা দি দালি অকণমান বনাম। তেনেহ'লে মই চব্জিখিনি কাটি লওঁ। তাত যোৱা, তাত ইমান দূৰত থৈ আহোঁ, তথাপি সোনকালে গুচি আহে। সিটো ৰুমতো থৈ আহিলে আকৌ গুচি আহিব। যাওঁ যাওঁ। এয়া মই লাও আৰু ঔটেঙা কাটি লৈছোঁ। ইয়াত ঔটেঙা কেইটামান দি দিছোঁ। দালি দি দিম, মচুৰ দাইল এইখিনি লৈ লৈছোঁ। এইখিনি মই ভালকৈ ধুই কুকাৰত দি দিম। ইয়াত মই অকণমান নিমখ আৰু অকণমান হালধি দি এইখিনি এতিয়া চিটি দি দিম। মোৰ মাছখিনি ভজা হৈ গৈছে, মই এইখিনি নমাই লৈছোঁ। এতিয়া এইখন কেৰাহীতে মই আকৌ তেল দি দিছোঁ। এতিয়া মাছৰ চব্জিখিনি বনাই তাৰ বাবে মই ইয়াত তেল গৰম কৰি লৈছোঁ। এতিয়া মই তেলত দি দিছোঁ এখিলা তেজপাত আৰু গোটা জিৰা। মই ইয়াত দি দিম পিঁয়াজ আৰু কেইটামান কেঁচা জলকীয়া কাটি লৈছোঁ, এইখিনি দি দিম। এতিয়া মই এইখিনি ইয়াত দি দিছোঁ। এইখিনি অকণমান ফ্ৰাই কৰি ইয়াত মই লাওখিনি দি দিম। পানীলাওৰ চব্জি বনালে মই কেঁচা জলকীয়া ব্যৱহাৰ কৰোঁ, শুকান জলকীয়া অকণমান দিম মাত্ৰ। মোৰ পিঁয়াজখিনি ফ্ৰাই হৈ গৈছে, মই এতিয়া ইয়াত লাওখিনি দি দিম। এতিয়া এইখিনি অকণমান লৰাই লৈ ইয়াত মছলাখিনি দি দিম। মছলা ব্যৱহাৰ কৰোঁ সেইখিনি মই দি দিছোঁ। হালধিৰ গুড়ি, জলকীয়াৰ গুড়ি, জিৰাৰ গুড়ি আৰু অকণমান নিমখ। মই জলকীয়াৰ গুড়ি অকণমান দিছোঁ কাৰণ আগতে মই কেঁচা জলকীয়া দি লৈছোঁ। এতিয়া মই এইখিনি ভালকৈ লৰাই অকণমান ঢাকোন লগাই অকণমান ভাজি থাকিম। আৰু ইফালে মই কুকাৰত দালি আৰু ঔটেঙা দিছিলোঁ যে সেইখিনি চিটি মাৰি দিছে। আৰু এইখিনি মই এতিয়া অকণমান ঢাকোন লগাই দিছোঁ। গেছটো অকণমান কমাই দিছোঁ, লাহে লাহে হৈ থাকক। আৰু ইফালে মই চাই আহোঁ ছোৱালীয়ে পূৰা পেচাব কৰি চব তিয়াই দিছিলে, ওপৰৰ গেঞ্জি আৰু পেণ্টটো মানে বাগৰি থাকে যে। মুনু আৰু ইফালে মই ইয়াত টি টেবুলখন দি দিছোঁ পূজাৰ ৰুমৰ সন্মুখত, নহ'লে পূজাৰ ৰুমত সোমাই তাই পূৰা চব খেলি মেলি কৰি দিয়ে বস্তুবোৰ। মোৰ এইখিনি সিজি গৈছে। মই এতিয়া অকণমান ইয়াত পানী দি দিম, গৰম পানী। এয়া মই ইয়াত পানী দি দিছোঁ আৰু লগতে ইয়াত মাছখিনিও দি দিম। পিঁয়াজ পেষ্টখিনি দিয়া নাই কাৰণে মই অকণমান এইখিনি গ্ৰেট কৰি ওপৰত অকণমান দি দিম। পিঁয়াজৰ পেষ্টখিনি ইয়াত দি দিছোঁ। এতিয়া মই অকণমান ভালকৈ লৰাই এইখিনি নমাই লৈছোঁ। মোৰ মাছৰ চব্জিখিনি হৈ গৈছে। মোৰ কুকাৰৰ দাইলখিনি সিজি গৈছে, মই এইখিনি নমাই লৈছোঁ। আৰু ইফালে মই এতিয়া দালিখিনি ফোৰণ দিবলৈ মই কেৰাহীত তেল দি দিছোঁ। তেলখিনি মোৰ গৰম হৈ গৈছে। এতিয়া দি দিছোঁ এটা শুকান জলকীয়া, অকণমান থেতেলি লোৱা নহৰু। শুকান জলকীয়া আৰু নহৰুখিনি ভজা হৈ গৈছে। এতিয়া মই ইয়াত গেছটো অফ কৰি ইয়াত সৰিয়হখিনি দি দিম, নহ'লে চিটিকি যায় যে। তেল যিমানখিনি গৰম আছে এইখিনিতে সৰিয়হখিনি গেছটো অন কৰি ইয়াত দালিখিনি ঢালি দিম। দেখিছেনে, মই এতিয়া গেছটো অন কৰি দিছোঁ। এতিয়া সৰিয়হখিনি চিটিকি নাহে। এতিয়া মই ইয়াত দালিখিনি দি দিছোঁ। মোৰ দালিখিনি ভালকৈ উতল আহি গৈছে আৰু এতিয়া মই গেছটো অফ কৰি দালিখিনি নমাই ল'ম।
আৰু ইফালে চাক তাইৰ অৱস্থা মনু এয়া চব খেলি মেলি কৰি ইয়াত পেলাই আছে খাই না এতিয়া খাই না মনু থৈ দিয়া এইটো থৈ দিয়া ৰাখো চলো 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 আরে দেখিছেনে বলা আহা হা কোচত নমা হা আহা হা বলা দেখিছেনে কোচত লৈছে নামি যাব আকৌ তাই তোমাক সবাই চাই আছে চোৱাচোন কি বাবা আলা 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 এয়া মই দালি আৰু ইয়াত মাছৰ তৰকাৰীখিনি ইয়াত নমাই লৈছোঁ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ